হাই ফ্ৰেন্ডছ, খবৰ ভালনে সকলোৰে? তো বলক আজি এটা কোনোমতে আৰু কিবা এটা ব্লগ বনাম আৰু আপোনালোকে চাই থাকক কিহৰ ওপৰত বনাই আছো। তো মোৰ লগত আছে সুমন আছে, সুমন, তাৰপিছত মহিদুল আৰু এইটো মোৰ ভাইটি, নাম হ'ল চাহাদত। তো বলক আজি আমি ব্লগটো আৰম্ভ কৰোঁ। কিহৰ ওপৰত হ'ব আপোনালোকে চাই থাকক, গম পাই যাব কিয় আজি ব্লগটো বনাই আছো। আজি কিয় ব্লগটো আজি কিয় বনাই আছো, কিহৰ ওপৰত বনাই আছো, কি কাৰণত বনাই আছো, তো আপোনালোকে চাই থাকক। ব্লগটো আজি মজা হ'ব চাগে, আপোনালোকে চাই থাকক, পিছলৈ গম পাই থাকিব। তো ফ্ৰেণ্ড, আজি আচলতে বহুত ভাল লাগি আছে, কাৰণটো হ'ল মোৰ ছাবস্ক্ৰাইবাৰ 100 পাৰ হৈছে। আপোনালোকে চাগে গম পাইছে, চায়ে আছে। তো আজি একেবাৰে সৰু সুৰা পাৰ্টি হ'ব, যিহেতু লকডাউনৰ সময়, ক'তো যাব নোৱাৰি, দোকান চোকানো চব প্ৰায় বন্ধয়ে। তো আজি সৰু সুৰাকৈ এটা পাৰ্টি কৰিম। তো বলক কি আনিছো আপোনালোকক অলপমান দেখাই দিওঁ, ৰিভিউ কৰোঁ অলপমান। তো সুমন দা, কেনেকুৱা? ফাটাফাটি। মহিদুল দা, গৰম লাগছে আৰু ইয়াৰতো কোনো কথাই নাই। তো বলক কি আনিছো দেখাই দিওঁ আপোনালোকক। আপোনালোকে চাই আছে, ইফালে আছে এটা মেৰিণ্ডা, ইফালে আছে এইটো কি মেংগো, ইয়াৰ পিছফালে আছে সুমন দা, আৰু ইফালে আছে তেৰিমেৰি, আৰু ইয়াৰ পিছফালে আছে এই মহিদুল দাৰ পেট থপৰা। নাই, তোমাৰ পেটটো আচলতে ডাঙৰ হ'ব লাগিছিল। নাই, কি কৰিব, উপায় নাই, মোৰো নাই। তো ফ্ৰেণ্ড, আমি এতিয়া পাৰ্টিটো শুরু করে দিও নাকি? আরম্ভ করে দিও। আবে কিমান কো সারত বিলাই দিয়া ফার্স্টক বিলাই দিয়া না আগতে হেৰি বটল কিটা এই আমৰ বটল। तो सिप्स दे दिया, सिंगे इधर देख रहे, इधर बांट रहे खाना, तो मैंने बोतल रख लिया, मैं भी ये ले लिया है। तो ये हमारा खाना बांटने वाला जो भाई है वो है। जल्दी दिया। তাক নিদিব বুইছা, তাৰ 100 সাবস্ক্রাইব হৈছে, কি খাব না লাগে আমাকে পাৰ্টি লাষ্টত যদি বেছি হয় তেতিয়া হলে মই পাম। এই বেছি হবই না, ইসে কাম হেল চুকা है, কিটো আশা কৰি না বেছি তো হৈছে, এটা বেছি হৈ গৈছে, তো দিয়া ও মোবাইলৰ কাৰণে আই গল, এটা মোবাইলৰ কাৰণে। তো ফ্রেন্ড, আমি ভগাই ললো সকলোৱে, তেৰিমেৰি এটা আৰু 2 বটল আছে, চাইছে মোৰ ওচৰত আছে সাদত, ইফালে আছে সুমন দা, ইফালে আছে সুমন দা, আৰু ইফালে আছে মহিদুল, পুৰা ফটোত ব্যস্ত। তো বলক খোৱা লোৱা আৰম্ভ কৰি দিও নেকি? আৰম্ভ কৰো, ষ্টাৰ্ট কৰিলে হল। তো চিপস খাই আছো, মই চিগৰু এন্তে খালে খাব নাগৰ নাই, মই খাই লো। তো ফ্রেন্ডস, আৰম্ভটো চাও কেনেকৈ হয়। মই আৰম্ভ কৰি লৈছো অলৰেডি। বাবা আবে আন্দাজ মারলো দে মোহাম্মদ দিল দে মো আগর কে লাই খাল নাকি? Camera में गुज्जा खालो खालो मेरे पास है আপুনিও খাব নেকি? খাব নেকি? 5 টাকা লব। তাক দিবা মই জানো। খাম হেভি চালু আপোনালোকে খাব, 5 টাকা কই লব, দোকানৰ পৰা কিনি খাব। তোমাক কব নালাগে, কিন্তু জানে। আৰু যদি সাবস্ক্রাইবার বাঢ়াই দিয়ে তেতিয়া হলে লক পালে খুৱাম 5 টাকা কই। 5 টাকা দিব, সাবস্ক্রাইবার নিয়ে না খুৱাম।
তুমি কি লাকছন মাৰি আছা তো কৈ আছো আৰু কিবা কিবি পৰামৰ্শ কৰি আছো ফ্ৰেণ্ড বিলাকৰ লগত খাই লওক পইচা দি কিনি আনিছা নেকি পইচা দি নিকিনিলে কি এনেই দিব নেকি পইচা দি হস্তে কিনি আনিছা পইচা দিয়েতো কিনি আনিছো না তাৰ ক'ব মই ইউটিউবাৰ হয় 100 সাবস্ক্ৰাইবাৰ্ছ মোক অলপ ফ্ৰী দিয়া মোক ফ্ৰী দিব নেকি কোনোবাই নিজে নিদিয়ে দিব পাৰে তোমাক দিব পাৰে তোমাক দিব পাৰে মোক নিদিয়ে ৰাস্তা দি গলে কাৰণ মইতো খুজি নলওঁ নহয় তুমি খুজি ল'ব পাৰা ৰবা তুমি খুজা তুমিতো গৈ কিনে ক'ব পাৰা যে মই ইউটিউবাৰ হয় মোৰ 100 সাবস্ক্ৰাইবাৰ আছে अभी इसको अनबॉक्सिंग करेंगे तो देख सकते हैं ये है मजा तो खाने से मिलता है थोड़ा थोड़ा सजा हाँ तो रिव्यू कर रहे हैं इसका কিয় এটোৰ পৰা হাৱা ওলাই নিদিলা এটোৰ পৰা হাৱা ওলাই দিলা হয় হাৱাবোৰ পিছফালে ওলাব তোমাৰ ফাদাৰ ফোন মাৰিছে তোমাৰ দেউতাকে ফোন মাৰিছে তো ফ্ৰেণ্ড চাইছে নে সকলোৱে খাইছে মোৰ কাৰণে থৈ দিছে খাই লওক তুমি দেখোন ভালে মিছা কথা কোৱা মোৰো আছিল অলপ ইয়াতে লোৱা তোমাৰ মোক ভুলি নাযাবা বুজিছা এই অলপ দিবা আমি পাহৰি নাযাওঁ কাকো তো ফ্ৰেণ্ড আমাৰ সৰু সৰু পাৰ্টি এটা হৈ গ'ল নেকি আৰু আমাৰ এয়া সুমন দা পুৰা ক'ৰ পৰা অৰ্ডাৰ কৰি আনিছা ভাই বহুত দামী হয় এইটো তোমালোকে কিনিব নোৱাৰিবা ইয়াতে এইটো এমাজনতো নাপাবা ফ্লিপকাৰ্টতো নাপাবা এইটো মই জাপানৰ পৰা অৰ্ডাৰ দিছো কালি ৰাতি যে গলো সপোনত গৈছিলা নেকি মই মিছ কল দিছিল মোক মিছ কল দিছিল মই তাক গাড়ী দি থৈ আহিছো এয়াৰপৰ্টত আৰু তাক কৈছো টাটা বাই বাই লৈ আহিবা ষ্টেণ্ডটো ভালকৈ আৰু তুমি কি সপোনত চাইছা ভাই মইতো সপোনতো চোৱা নাই পাইছে নে কি কৈ দিলে সপোনে নাছে বোলে কি সপোনে নাছা এনে টোপনি যায় এনে টোপনি যায় কোনো সপোন সপোন নাচায় তেতে এই বটল না পেলাও ভাই আঙ্গুর বাড়ি ফ্রিজে পানি ধোবার নিকে বটল না ল থই দিয়া এই সাদত ভরাই নি থোড়া থোড়া বাংলা মারি দিছো কারণ আজি বহুত ভাল লাগি আছে 100 সাবস্ক্রাইবার পার কৰি দিছে আপোনালোকে তো এনেকৈ আৰু আপোনালোকে সাবস্ক্রাইব কৰি থাকিব আৰু শেয়ার কৰি থাকিব সাপোর্ট কৰি থাকিব আজি তো আজিৰ ভিডিওটো ইমানখিনিতে শেষ কৰো তো আগলৈ আৰু ভিডিওবোৰ চাই থাকিব আৰু মোৰ চেনেলটো সাবস্ক্রাইব কৰি দিব আৰু ভাল লাগিলে লাইক কৰিব নিশ্চয় ভাল লাগিলে লাইক কৰিব কমেন্ট কৰিব শেয়াৰ কৰিব তাৰ মানে চতিয়া ফ্ৰেন্ড আছো নহয় সহায় কৰি দিও অলপ লাইক কৰিব সাবস্ক্রাইব কৰিব নেক্সট ভিডিও চাবলৈ হলে ফেলটো দবাই দিব তো আজিলৈকে ইমানখিনি টাটা বাই বাই